Behind closed doors, I'm a fool for your love. ঐ কিয় তই নেখেল নেকি আৰে এতিয়া আন্ধাৰ হ'ব কি যে কৰি আছ খেল যদি জল্দি আহ নহ'লে নেখেল যদি থাক সেইদিনা হাৰি দিতো হে কথা বাদ দে তই দম আছে যদি আজি হৰুৱাই দেখালো বে চেবাই নাথাক এতিয়া সোনকালে অ বাবা এইটো কি কৈ আছে পকাত খুলিয়ে বাবা চেক কৰিছো এইখন ইডেন গাৰ্ডেনৰ পিচ নহয় পকা হয় ঐ খেল যদি আৰম্ভ কৰ আমি তিনটা তই অকলে পাৰিবি জানো আজি বে প্লেয়াৰ কি কমি নেহি হে বাবা যে খেলিব হৈ গ'ল এইটো মোৰ ওচৰত টিকনি থকা এইটো ব্ৰইলাৰ নিচিনা কোন লৈ আহিলো এইটো এহেঁতৰ লগৰে প্লেয়াৰ বুজিছ ভাল খেলে নেকি গৈ আনিছে ভাল মানে বহুতেই ভাল খেলে হ'ব আৰু বুজিছ বল খেলো খেল আৰম্ভ কৰা এইটো হ'ল ষ্টাম্প শুনিলা নহয় এইখন ৱাল পাৰ হ'লে আউট ওপৰৰ পৰা পাৰ হ'লে আউট এইখন ৱালো ওপৰৰ পৰা পাৰ হ'লে আউট সেইখন বেৰত লাগিলে 4 পাবা ওপৰে লাগিলে 6 পাবা য়েছ আমি কমিটিৰ সিদ্ধান্ত লৈছো আমি নতুন নিয়ম উলিয়াইছো আৰু বেটত যদি দুবাৰকৈ নেলাগে তেতিয়াহ'লে সেইটো আউট ঘোষণা কৰা হৈছে অ'কে খেল আৰম্ভ কৰা এতিয়া হ'ব টছ কইনছ আনিছ নাই খেলিবলৈ আহোঁতে কইনছ লৈ আহিম নেকি নাই কইনছ বে ইমান দুখীয়া প্লেয়াৰ তেতিয়াহ'লে এডাল দি টছ হ'ব নেকি ঠিক আছে তেনেহ'লে কৰ আৰু এইটো হেড এইটো টেল এতিয়া আমাৰ বেটিং নহয় এইটো টেল হেড হয় আৰে বাবা তেল হয় তেনেকে তেল হ'ব পাৰে আৰে মই কৈছো ন তেল হয় ইহঁত গেজু এনেকে নহ'ব না এনেকে খেলিব নোৱাৰি কিন্তু তেনেহ'লে বেটখন দি কৰোঁ হা এইটো হ'ল পিঠি এইটো হ'ল পেট পিঠি পৰিলে আমি জিকিলো পেট পৰিলে তহঁত আহিলি হ'ব পিঠি পিঠি হ'ব আহ ধৰ বেটেই ধৰ বুজিছ আমি বলে দে বল দে বল সিহঁতক চাওঁ ঐ এই জগতদাৰ ছোৱালীজনী ইফালে গ'ল বৰ মৰম লাগিলো চাই মৰম লগা চৰমাটো মনে থাকিব কি প্লেনিং কৰিছো ঐ বৰ বেলেগ হেৰি কৰিম আমাৰ প্ৰথম মিটিংটো মইহে যাওঁ দেই একদম 6 পবাই থৈ আজি ৰাতিটো কেবিটো এই কেপি ময়ে খুৱাম তই চিন্তা কৰিব নালাগে মোৰ মুঠতে জগতদাৰ ছোৱালী দেখিলো মোক ক্ৰিকেট খেলিবলৈ মন নোযোৱা হ'ল তাইকে চাই থাকিলো ছোৱালীৰ পৰা কেপি নাপাওঁ হিৰো বোলা খেলোৱা মিনি ফৰৱাৰ্ডত থাকা বাছ অকণমান কিপাৰটো অকণমান লাই দিবা ঠিক আছে তই এখন থাকি হা এইপিনে 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 অকলে এইপিনে 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 বাছ বাছ হৈ যাব Out!
এইটো কেনেকৈ হ'ব? এইটো কি নিয়মডাল উলিয়ালে? ড্ৰপ খাহে গৈছে। এইটো কেনে ড্ৰপ খাই গৈছে? এইটো নহ'ব নহয়। নহয়। বাবু আউটটো আউট। ক্ৰিকেট পৰ্তুগালত লিখা আছে প্ৰট'কল কি কোৱাটো সেইটো লিখা আছে যে বলটো সেইফালে পাৰ হ'লে আউট আৰু আমাক আউট দিব লাগিব। তই বেট নধৰিব, আঁতৰি যা, তই বেট ধৰ। মই নিদিওঁ বেট কিয় দিম? এখন মোৰ বেট কেলৈ দিম বা মই? সেইকাৰণে বাদ দে একো নাই, বল আমি খেলি দিম আৰু। যদি খেলিবই নাজানো তেতিয়াহ'লে আমাৰ এই ফিল্ডখনলৈ পদাৰ্পণ নকৰাটো আমি বিচাৰোঁ। একদম সঁচা কথা। কেনেকৈনো এনেকৈ কেচ মিছ কৰিলে আমি ভাল নাপাওঁ। আমাক আউট লাগিবই, লাগিব এইটো লাগিব আউট 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 আউট। আউট? কেচ মিছ কৰিলোঁ আৰু। নিজৰ পাৰ্টীয়ে এতিয়া নিজৰ পাৰ্টী কেচ মিছ কৰে, আমাৰ ইয়াত আউট বুলিয়ে ধৰা, কাৰণ আমি কেজো নেখেলোতো। এইটো আমাক আউট লাগিব, নহ'লে তোমালোক ঘৰে ঘূৰি যাব লাগিবই। লাগিব। ঠিক আছে হ'ব দে, আমি ঘৰলৈ যাওঁ ন। বাই বাই। এনেও তহঁতে আমাৰ লগত খেলিব নোৱাৰো, আজি কিন্তু ভাল বাঁহ দিলো দেই। আচ্ছা ৰ আমি বেট নধৰিলো নেকি? কি হ'ল? আমিতো বেট নধৰিলো, উল্টা আমাকহে বাঁহ দি থৈ গ'ল বে।